নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি এটা নতুন চাকৰিৰ ভিডিঅ' লৈ আহিছোঁ যিটো আহিছে অইল ইণ্ডিয়া লিমিটেডৰ পৰা। ইয়াৰ এপ্লিকেশ্যন মোৰ হৈছে অনলাইন। আহকচোন গোটেই ভিডিঅ'টোত আমি জানো ইয়াৰ ডিটেইলছখিনি, কিনো আছে পদকেইটা গোটেইকেইটা চাওঁ আমি। আৰু ইয়াত কোনে কোনে এপ্লাই কৰিব পাৰিব? অল ইণ্ডিয়াৰ কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। পষ্টৰ নামকেইটা হৈছে জুনিয়ৰ এছিষ্টেণ্ট, ক্লাৰ্ক, অপাৰেটৰ, এছিষ্টেণ্ট টেকনিচিয়ান, ছিনিয়ৰ এছিষ্টেণ্ট, জুনিয়ৰ ইঞ্জিনিয়াৰ, এছিষ্টেণ্ট অপাৰেটৰৰ চেলাৰী হ'ব 13,500 টকাৰ পৰা 28,000 আৰু ছিনিয়ৰ এছিষ্টেণ্ট টেকনিচিয়ানৰ দৰমহা হ'ব 16,000 পৰা 34,000। জুনিয়ৰ ইঞ্জিনিয়াৰৰ দৰমহা হ'ব 17,000 পৰা 38,000। ইয়াৰ এজ লিমিট হৈছে জেনেৰেলৰ কাৰণে 18 পৰা 30 বছৰ, OBCৰ কাৰণে 18 পৰা 33 বছৰ আৰু SC/STৰ কাৰণে 18 পৰা 35 বছৰ। আমি অইল ইণ্ডিয়া জবৰ কোৱালিফিকেশ্যনখিনি চাই আহকচোন। এছিষ্টেণ্ট অপাৰেটৰ 1, এছিষ্টেণ্ট টেকনিচিয়ান, ইয়াত 10 বা 12 পাছ উইথ ITI লাগিব। যদি আপোনালোকৰ 10 বা 12 পাছ কৰাৰ পিছত যদি ITI কৰ্চটো কৰিছে তেতিয়াহ'লে আপোনালোকে ইয়াত পঠাব পাৰিব। জুনিয়ৰ এছিষ্টেণ্ট ক্লাৰ্ক অপাৰেটৰ, ইয়াৰ কাৰণে আপোনালোকে 12 পাছ কৰিছে যদি আৰু 12 পাছ কৰিছে যদি আৰু 6 মাহৰ কম্পিউটাৰ ডিপ্ল'মা যদি আছে তেতিয়াহ'লে লগতে মাইক্ৰ'ছফ্ট অফিচটো যদি শিকা আছে তেতিয়াহ'লে আপোনালোকে ইয়াত পঠাব পাৰিব। ছিনিয়ৰ এছিষ্টেণ্টত আছে এনি গ্ৰেজুৱেট উইথ হিন্দী এজ এ মেজৰ ছাবজেক্ট। এনি গ্ৰেজুৱেট লাগিব, লগতে হিন্দী আৰু কিবা যদি মেজৰ ছাবজেক্ট লাগিব, এজ ৱেল এজ ইংলিছ এজ ওৱান অফ দ্য ইলেক্টিভ ছাবজেক্ট ইন পাছ কৰ্চ। আৰু ইংলিছখন লগতে এখন পাছ কৰ্চ লাগিব। আৰু টেকনিচিয়ানৰ কাৰণে BCom লাগিব উইথ একাউণ্টেঞ্চি মেজৰ লাগিব আৰু 6 মান্থৰ ডিপ্ল'মা লাগিব কম্পিউটাৰ এপ্লিকেশ্যনত। আৰু তেওঁলোকেও মাইক্ৰ'ছফ্ট অফিচ শিকা হ'ব লাগিব। জুনিয়ৰ ইঞ্জিনিয়াৰৰ কাৰণে লাগিব 3 বছৰ ডিপ্ল'মা ইন চিভিল ইঞ্জিনিয়াৰিং। ইয়াৰ চিলেকশ্যন প্ৰচেছ হ'ব ৰিটেন টেষ্ট আৰু ইণ্টাৰভিউ হ'ব। এপ্লিকেশ্যন ফিজ হ'ব জেনেৰেল OBCৰ কাৰণে 200 টকা আৰু SC PWBD এক্স ছাৰ্ভিচমেনৰ কাৰণে কোনো পইচা নালাগে। জব লোকেশ্যন হ'ব ৰাজস্থান। ইম্পৰ্টেণ্ট ডেট আপোনালোকে চাওক ইয়াত 21 ডিচেম্বৰৰ পৰা অৰ্থাৎ যোৱাকালিৰ পৰা অনলাইন ফৰ্ম কৰা আৰম্ভ হৈছে আৰু ইয়াৰ লাষ্ট ডেট হৈছে 20 জানুৱাৰী 2021। ইয়াত এপ্লাই কৰাৰ কাৰণে আপোনালোকে অল ইণ্ডিয়াৰ অফিচিয়েল ৱেবছাইটত গ'লেই হ'ল। আপোনালোকক মই অফিচিয়েল ৱেবছাইটটো আপোনালোকক মই ডিছক্ৰিপশ্যনৰ লিংকত দি দিম, আপোনালোকে তাত গৈ চাব পাৰিব। যদিহে ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে আপোনালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে।